हेलो गाइस की खबर সকলোৱে खबर চাগে ভালে এয়া আমি ধুনিয়াকে তিনিটা পিনি কৰি উলাইছো ঘৰত যাও বুলি ঘৰৰ পৰা আহো আজি সানডে বুলি এয়া বাবু ক'ত যাবা আইতা ঘৰত যাব বলক আমাৰ লগত আপোনালোকো এয়া আমি ঘৰৰ পৰা লৈছো जाने केट मारिबल আছে আৰু এডাল চাকচোন কেনেকুৱা লাগিছে জনাব দে এডাল মোৰ বাইদেউ গিফট দিছে ভাল লাগিছে নে জনাবচোন এতিয়া আমি আহি পালো জালুকবাৰী পৰা বেলেগ যাম বাবু মই আইসক্ৰীম ভাবিছো চাই থাকক ভিডিঅ'টো আহি পালো ঘৰত আৰু মায়ে মেক্সি লাৰিছে পিন্ধো এতিয়া মাহঁতৰ ৰুমত মাছ ভাজি আছে আহি পাইছো অকমান মই হেল্প কৰি দিও এয়া মাহিও বহি আছে ইয়াতে আমি আহি পাইছো ঘৰত বোলে মাহী আলু পিঁয়াজ গুচাই আৰু মাদাৰ নপৰে আৰু এফালে মাদাৰে মাছ ভাজিলে মাছৰ আঞ্জা বনাই আছে এফালে গাখীৰ পৰিলে হয় এতিয়াতে ন এয়া মা আৰু মাহী কথা পাতি দুইজনী এয়া আদা নহৰু গুচাইছে এফালে জানে বহি কিনো ভাবি আছে গম নাপাওঁ এফালে মই বনাইছো গাখীৰ চাহ এয়া জানে ভাত খাব লৈছে এফালে এয়া মা এয়া মাছ আছে এয়া ব্ৰইলাৰ মাংস আৰু এফালে মাহী খাব লৈছে হাই কক হাই মায়ে কক বাবু কোৱা হাই হাই এতিয়া আমি সবে খাব বহি গৈছো আমি খাই লওঁ তাৰপিছত লগ পাইছো এয়া খেলা এতিয়া আমি যাব ওলালো এয়া মায়ে টোপোলা বান্ধি দিলে যাও এয়া মায়ে বাবুক পইচা দিব লৈ আছে বাবু নলয় এয়া দেউতাকে ল'ব নিদিয়ে মাতক কেনেকুৱা ভাল ভাল বুৱাৰী আহিছে সুখ লাগছে নাতি আহিছে কিমান ভাল লাগছে বুৱাৰী আহিছো দেউতা যাও নে পইচা কেইটা এখন দিম তাক ল'ব আমি যাওঁ বাবু পইচাটো নলয় নাই লয় বাবু এতিয়া আমি আহিলো গাড়ীত উঠাৰ কাৰণে ৰখি আছো আৰু বাবুক কিবা লগা হ'ল কি লাগে বাবুক দোকান লাগিছে দোকানী বোলে নাই এতিয়া আহি পালো আমি ৰুম বৰিয়াত অকমান ৰেষ্ট লৈছো আৰু এইফালে জান শুই আছে জানৰ বোলে ভাগৰ লাগিছে হয় তাৰপিছত আকৌ আমাৰ আলহীও আহিছে আজি হাই কি খবৰ ভাল তোমাৰ মোৰ খবৰ ভাল আলহী আহিছে নগাঁৱৰ পৰা তাৰপিছত এফালে আমাৰ মায়ে আহিছে প্ৰসাদ খাইছো এয়া শাহু মায়ে দি পঠাইছিলে প্ৰসাদ খাই আছে আৰু এফালে চাহ দিছো খাবলৈ এয়া চাহ সবে বনাই খাওঁ বুলি ভাবিছো জানে নাখায় বোলে আমি খাই লওঁ আৰু শাহু মায়ে দিয়া টোপোলাটো এয়া প্ৰসাদ দিছে আৰু এফালে দিছে এয়া পালেং শাক ঘৰৰে এয়া মায়ে দি পঠাইছে প্ৰসাদ আৰু পালেং শাক এতিয়া চাহখিনি খাই লওঁ তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো আৰু দীঘল নকৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে কি কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে থকা বেল আইকনটো
টিপি দিব আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো বজাই দিব আকৌ আহি আছো অন্য এটি নতুন ভিডিঅ' লৈ তেতিয়ালৈকে বাই 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 কোন বাই 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 বাই